দোকান যাবই লাগিব ইয়াৰ পিছফালে কাটি আছে বাঁহ আমাৰ খুৰাই কাটি আছে ভেলাঘৰহে বনোৱা নাই এইবিলাক একেদিনাই গোটেইখিনি খৰি ফালিছো নহয় আমি একেদিনাই খৰি ফালি এইবোৰ চিকুনাই ঘৰ বনাই এইখিনি হিলৈ এইখিনি হিলৈখিনি এইখিনি ইয়াৰ মাজে মাজে দিয়া হ'ব ইয়াৰ মাজে মাজে এডাল মই দি দিছো এডাল নিজে নিবলগীয়া হৈছে নিজে বনাবলগীয়া হৈছে এইটো অকল ঘূৰি ফুৰিছে আৰু পিঠা খাই আছে ভিডিঅ' কৰিছো এইটো ইউটিউবত দিম ভিডিঅ' মিন্টু দা এতিয়া এইখিনি দিছে নাই দুডোখৰ এইটো আমাৰ সৰু সুৰাকে হৈছেগে আৰু কেঁচা যদি দিয়া ইয়াতে দিয়া তুমি মোবাইল ঘৰতে আছে হপায় ক'পা বলক ক জ্বলে হ'লেও যাম বলক এতিয়া আমি দেখাই আছো খৰি ফলাবিলাক দেই ইয়াতেই খৰি ফলা হ'ব আমাৰ এইখন দা আনি ললো বলক ক'ত কাটিব এই দোকানদা এইখনলে আমি জংঘললে গৈ আছো বৰ্তমান সোমাই ইয়াতেই কাটিব লাগিব বাঁহ খৰি বুলি বাঁহ নাই নি শুকান বাঁহে নাই
এখন চাইলৈকে যাম এতিয়া মাঘৰ বিহুটো অলপ চুৰি কাৰ্যটো দিনতে কৰিব লৈছো কিন্তু মানুহে কটা শুনিলে মানুহ আহি যাব পাৰে আকৌ কেঁচা বাঁহ কাটিছো বুলি এইটো কাটি আছে টুকুৰা কৰি দিয়ক বেছি দীঘল হৈ আছে আমি আহি আহি আকৌ পাই গৈছেহি আমাৰ জেগাত বুলি এইটো আমাৰ মিণ্টু দা কাম কৰি আছে এয়া মেজি কমপ্লিট হৈ গ'ল আমাৰ চকীখন আঁতৰাই দিছোঁ এতিয়া দেখি ভাল লাগিব অলপ এইবিলাক চাফা কৰি দিছোঁ মেজি কমপ্লিট মেজি বনাই কমপ্লিট এয়া আমাৰ মেজি বনাই কমপ্লিট হৈ গ'ল এইফালে হাঁহ নিব গৈ আছে মানুহ ইয়াত জুই ধৰা হ'ব এতিয়া পানী গৰম কৰিবলৈ পানী গৰম কৰা হ'ব এতিয়া ইয়াত বৰ্তাই জ্বলাব এতিয়া চবফালে যা যোগাৰ চলি আছে ৰাতিপুৱাৰ পৰা খালি আমি আৰু 3টা লাগি আছো আৰু এইটো একচুৱেলি বাথৰুম আৰু স্কুলৰ বাথৰুম হয় এইটো স্কুল আছিলে আগতে এইটো এনেকৈ দেখাইছোঁ নাই খোৱা আপোনাক এটা দেখাইছোঁ টমি সেয়া টমি লাইট আছে লগাব লাগিব মই লাইট লগাম এতিয়া এইবিলাক ককাই জুই ধৰিলেই এয়া ককাই আমাৰ জুই ধৰিলেই দোকানে খৰি ফালি আছে চাব পাৰে ধুনীয়াকে আমাৰ মেকানিক এইফালে কাম কৰি আছে মেকানিকৰ এইটো আমাৰ হোম থিয়েটাৰটো যিটো আজি ৰাতি বজন পৰিব মেকানিক এইটোক আমাৰ গাঁৱলীয়া টেপ বুলি কয় সৰল ভাষাত ক'বলৈ গ'লে মাংসই অহা নাই এতিয়ালৈকে হাঁহে অহা নাই এতিয়ালৈকে মছলা কথা ক'লেই বলক এতিয়া লাইট জ্বলাংগে প্ৰথমতে ইয়াত চেক কৰা যাব এইয়া দেখিছেনে বাৰু বৰ সুন্দৰ এই চকীখন ইয়াত চৌকা বনোৱাটো অলপ দেখাই দিছোঁ আপোনালোকক এইটো আগৰ পুৰণা কাপোৰ হপায় ন বাবা এইটো আমাৰ চৌকা যিটোত ভাত বনোৱা হ'ব আজি ৰাতি এইটো আৰু দহ কৰিবা নে তো আৰু 10 কৰা হ'ব ইমান কণতে নহ'ব বুলিছে এইটো দেখিছে কেনেকে বনোৱা হয় চৌকা এইটো আমাৰ পানী গুণ্ডা টিলিঙা বুলি ক'ব পাৰি এই টিলিঙা হাই এটা দি দে হাই বুলি দিছে দেই আমাৰ টিলিঙাই ইয়াৰ মুখখন ভালকে চাব পাৰে আপোনালোকে নেদেখাও বুলিছে নেদেখাই আৰু ইয়াৰ কি কৰিব উপায় নাই ই হাৰামীয়ে দেখিছে কেনেকুৱা কৰিছে দে তোৰ হেৰি উলিয়াই দিম মুখখন আছে যা পিঠা খাগে
টিউবলাইট লগোৱা হৈ গ'ল। এইবোৰ আমাৰ মিণ্টু দাই মছলা দি মেলি এতিয়া এইখিনি বনালে। চেহেৰাটো দেখাই অকণমান। বনাই আছো হাঁহ মাংস। আজি মানে টাইম পোৱাই নাই মানে সেইটো কাৰণে অলপ খৰখেদা হৈছে। প্ৰথমখিনিও দেখাব নাপালোঁ, এতিয়া মাংস কটাও দেখাব নাপালোঁ। মানে দোকানত যাব লগা হ'ল, মাছ আনিব লগা হ'ল, সেইটো কাৰণে মানে অলপ দেৰি হ'ল আৰু। মানে মাংস কটাও দেখাব নাপালোঁ আপোনালোকক, আৰু মাংস প্ৰথমতে দিয়াখিনি দেখাব নাপালোঁ। এতিয়া যিমানখিনি দেখাব পাৰিছোঁ আৰু সেইখিনিকে দেখাইছোঁ আপোনালোকক। এইফালে সকলোকে দেখাই দিয়া। এইফালে হৈছে খুৰী, এইফালে চব্জি কাটি আছে। এইজনী কাকু খুৰী নাই নকয়। এয়া অথনি চৌকা বনোৱা মানুহজনী মাংস কাটিবলগীয়াত পৰিছে। এইজনী এইখন গোটেই শাক পাচলি কাটি কুটি ক্লিয়াৰ কৰি আছে। এতিয়া মাংসত দিয়া হ'ল আলু আৰু কি আছে মিনু দা এবাৰ ভালকে কৈ দে। আলু আৰু কোমোৰা দিয়া হ'ল। এতিয়া তই বনি আছে, খাম আৰু লাহে ধীৰে নে কি ক? এইজনী উৎপতীয়া গুলঠু আমাৰ। আপোনালোকক সকলো দেখাব নোৱাৰিলোঁ, তাৰ বাবে বহুত দুখিত। আৰু মই যিমানখিনি পাৰিছোঁ সিমানখিনি দেখুৱাব চেষ্টা কৰিছোঁ। দেখিছেই আৰু কষ্ট কিমান তো। মই এতিয়া মাংস বনাই আহিলোঁ। এতিয়া মই বাকীবিলাক দেখাব চেষ্টা কৰিছোঁ। এয়া চব কি শুনিছে? ৰচুন দাদা এইফালে চাই কেনে কওক। ৰচুন দাদা আপুনি কি শুনিছে? মই আদা ৰচুনে গুচাই আছো। এয়া মোৰ ভণ্টি, এয়া তাই জলকীয়া কাটি আছে এই পেটু ভাজিৰ কাৰণে। তাৰপিছত পেটুখিনি দেখাইছোঁ মই। মাংস এইটো চালাড, এইটো একদম শুকান চব্জি, জ্বলা চব্জি এইটো। এইখিনি পেটু চালাড বনাইছে। বাকী এয়া মই মাংস বনাইছোঁ। এয়া দেখিছে নহয়। এয়া আৰু এটা লৈ এতিয়া লৰাব লৈছোঁ। এতিয়া নিমখ দিব লাগিব। এতিয়া নিমখৰ পেকেট ৰ'ব আপোনালোক। এতিয়া নিমখৰ পেকেট মানে খোলা নাই। মই এতিয়া নিমখৰ পেকেট খুলি কেনে ইয়াত দিব লাগিব। সেইটো কাৰণে অকণমান সময় ৰখক আপোনালোক। এয়া মোৰ ভণ্টিয়ে নিমখৰ পেকেট লৈ আহিলে। এয়া হেল্ল', নিমখ দি আহিলোঁ। এতিয়া মই কেমেৰা কোৱালিটি ইমান ভাল নহয় আৰু বেয়া চেয়া নাপাব আৰু। সেইটো কাৰণে মোৰ নিজৰ মোবাইলত গান লগোৱা থোৱা আছে এইটো। আৰু এইবিলাক কাইলৈ ৰাতিপুৱাৰ কাৰণে এইবিলাক নাৰিকল, মগু, কল আছে, ইয়াত চানা আছে, আৰু এইখিনি কাইলৈ ৰাতিপুৱাৰ কাৰণে। এয়া ভাত হৈ গ'ল। ভাতটো এয়া হৈ গ'ল। ভাতখিনি একদম মজা ভাত হৈছে। মানে নাচি আছে আমাৰ 50 টকা পালেই নাচি দে। এইটো খুলি ল, এতিয়াহে ভাল লাগিছে তাইক। আজয় নাচনী আজয় মাংসখিনি লাই আছে। কি হয়?
এয়া মাংস হ'বলৈ হৈছে আৰু দেই। ধুনীয়াকে না চাকা এখন কি বুলি কয় যে হেতা এখন ইনো লাগিবই ঐ দোকানৰ পৰা হেতা খালে যাও পুতকন ঐ বিহু লগা আকৌ কি কৈ আছ তই বিহু লগা আকৌ ঐ নেটটো নাই চলা মাইকমেন মাইকমেন হলা মাইকমেন পিটন পাব পিটন পাব মাইকমেন ও মাইকমেন পিটন পাব দিয়া মাইকমেন মুন্ডু মুন্ডু পিটন দেওগা ভাই কি বাগ কি বাগ মাইকে বাহাইলে মই এনে লৈ আছো মোবাইল নাচাব কাৰণে মানুহকেইটা ভিডিঅ' কৰি দিলে কিটা ল'ব পইচাটো দেখাই দে গো চিনিলা চিনিলা কক এনেকে কক কি হয় এইটো কিনো সেইটো মাছৰ জোল আপুনি এতিয়া কি কৰি আছে মই কাম কৰি আছো তই কিবা কৰি আছ নি ভিডিঅ' কৰি আছো এইকেইটা একদম মস্তি মস্তি জলকীয়া আছোন ৰ'ব মেজি জুই জ্বলি গৈছে আৰু মানুহ কোনো হোৱাই নাই এতিয়ালৈকে বাৰু জ্বলা আৰম্ভ হৈছে বৰ্তমান সেইখিনিকে দেখাইছো আৰু এইগাল পৰি গ'ল তেতিয়া মানে এইফালে হাউলি যাব পৰি যাব যে সেইটো কাৰণে লগাই দিছো আৰু মেজি পৰিয়ে গ'লগে মানুহ অহাই নাই এতিয়ালৈকে